নমস্কাৰ বন্ধুসকল, ফ্ৰী এডভাইচ DRX ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ চব্জিৰ চিৰাপ এটা। প্ৰথমতে জানিলোঁ এই চিৰাপটো কোনে কোনে খাব পাৰিব আৰু কি বেমাৰৰ কাৰণে খাব পাৰিব, ইয়াৰ পৰা হোৱা বেনিফিটছ, ইউজ, ড'জ, প্ৰাইচ, ইনগ্ৰিডিয়েণ্টছ আৰু শেষত কথা পাতিম ইয়াৰ ছাইড এফেক্ট সম্বন্ধে। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট, যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিব। বন্ধুসকল, এতিয়া জানি লওঁ চব্জিৰ চিৰাপটো কি হয় আৰু ইয়াত থকা মলিকুল সম্বন্ধে আৰু ইয়াক কেনেধৰণৰ বা কেনেকুৱা কণ্ডিশ্যনত এই চিৰাপটো ব্যৱহাৰ কৰিলে সঠিক ৰিজাল্ট পোৱা যায়। সাধাৰণতে ইয়াক দুৰ্বলতা দূৰ কৰাৰ কাৰণে ব্যৱহাৰ কৰা এটা চিৰাপ। যিসকল মানুহ বহুত দুৰ্বল, ক্ষীণ, পাতল, তেনে ধৰণৰ মানুহৰ ক্ষেত্ৰত এই চিৰাপটো ব্যৱহাৰ কৰিলে বহুত ভাল এটা ৰিজাল্ট পোৱা যায়। এই চিৰাপটো মাংসপেশী মজবুত কৰে, শৰীৰৰ এনাৰ্জি, ইমিউনিটি বঢ়ায়, ভোক বঢ়ায়। লগতে এই চিৰাপটো ব্যৱহাৰ কৰাৰ ফলত দুৰ্বল মানুহ এনাৰ্জি বা ইমিউনিটি বাঢ়ে আৰু ছেকেণ্ড টাইম বা বাৰে বাৰে খোৱা বেমাৰৰ পৰা ৰক্ষা পৰে। বন্ধুসকল, বহুতো লোকৰ ক্ষেত্ৰত দেখা যায় খোৱা খাদ্য ঠিকে আছে কিন্তু চেহেৰা নুঠে, তেনেকুৱা বা তেনেধৰণৰ লোকৰ ক্ষেত্ৰত এই চিৰাপটো ব্যৱহাৰ কৰিলে বহুত ভাল এটা ৰিজাল্ট পোৱা যায়। বন্ধুসকল, এতিয়া আহক ইয়াৰ ব্যৱহাৰৰ নিয়ম সম্বন্ধে জানি লওঁ। বন্ধুসকল, এইটো 10 ml বা 15 ml দিনে দুবাৰ আহাৰ খোৱাৰ পিছত সাধাৰণতে ব্যৱহাৰ কৰিব লাগে। বন্ধুসকল, ইয়াৰ এতিয়া MRP বিষয়ে জানিব গ'লে এইটো 180 ml পেকত আপোনালোকে 160 rupeesত যিকোনো মেডিকেল ষ্ট'ৰত বা ফাৰ্মাচীত অতি সহজতে লাভ কৰিব পৰা এটা চিৰাপ। বন্ধুসকল, এইটো আছিল ইয়াৰ প্ৰাইচ। বন্ধুসকল, সাধাৰণতে ইয়াৰ পৰা হোৱা ছাইড এফেক্টসমূহ হ'ল যেনে পেট বেয়া হোৱা বা স্কিনত ৰঙা পৰা বা এলাৰ্জি টাইপ সৃষ্টি হোৱা বা গেছ খোৱা। সাধাৰণতে এনেকুৱা চিম্পল সমস্যাবিলাক ইয়াৰ পৰা যদি কাৰোবাৰ ক্ষেত্ৰত এই চিৰাপটো শ্বৰ্ট নকৰে তেনেহ'লে এই চিৰাপৰ পৰা হোৱা ছাইড এফেক্টসমূহ এনেধৰণৰ হয়। বন্ধুসকল, যিকোনো মেডিচিন ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে ডক্টৰৰ অনুমতি বা পৰামৰ্শ মতেহে যিকোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰিব আৰু লগতে আপোনালোকে মেডিচিনৰ এক্সপায়াৰী, MRP, মেনুফেকচাৰ সম্পূৰ্ণ ভালদৰে চাই তাৰপিছতহে মেডিচিনখিনি কিনিব বা ব্যৱহাৰ কৰিব। ধন্যবাদ।